আপোনালোকে দিছপুৰ থানাত যাব ওচিয়ে এজাহাৰ নিলিখে বাহিৰত এজন মানুহ বহি আছে এজাহাৰ লিখি থাকা আৰু যি সেকশন লগাব নালাগে লগাই দিয়ে যি সেকশন লগাব দৰকাৰ তাক নলগায় গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি কাজিয়া আছে এনেকুৱা সেকশন লগাই দিয়ে যে হে কাজিয়া কেতিয়াও মিলিব নোৱাৰে আৰু এতিয়া মই আজি ৰাতিপুৱা মই মনত ভাবি আহিছো যে আজি কেবিনেটৰ পিছত কম প্ৰত্যেক থানাৰ বাহিৰত একোজন এজাহাৰ ৰাইটিংকাৰী আছে আজি মই তেওঁলোকক কৈ আছো যে 10 দিনৰ ভিতৰত ওসি সকলে এই এজাহাৰ লিখা মানুহবিলাকক নিজে এৰেষ্ট কৰক আৰু নহলে মই কৰিব লাগিব কাৰণ সৰকাৰি অফিসত এজাহাৰ লিখা কাম এছাই এজন বাহিৰত এজাহাৰ ৰাইটিং থাকিব নোৱাৰে এনেকে আপোনালোকে মোক আইডেন্টিফাই কৰি দিব সিস্টেমৰ লগত যিমান দালাল আছে এই গুটেই বিলাক আমি নোহোৱা কৰিব লাগিব যিমান আছে কাৰণ দুখীয়া মানুহে সৰকাৰখনক ভয় কৰি যদি সৰকাৰৰ ওচৰত নাহে সৰকাৰ কেতিয়াও সফল হ'ব নালাগে